নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ সকলো বন্ধু বান্ধৱীকে মই শেৱালি বৰুৱাই স্বাগতম জনাইছোঁ। মই বহুদিন হ'ল মানসিকভাৱে যিহেতু সকলোৱে ভাগি পৰিছে, ময়ো তাৰে মাজৰে এজনী। মই ভিডিঅ' বনাম বুলি মানসিকভাৱে প্ৰস্তুত নহয়, কিন্তু এতিয়া ভাবিছোঁ আমিতো কাম কাজত লাগিবই হ'ল, কাম কাজ কৰিবই লাগিব, নিজৰ দায়িত্ব আছে, নিজৰ কাম কাজ আছে, আমি কৰিবই লাগিব। আৰু যিহেতু আমি ন্যায় বিচাৰি আছোঁ জুবিন দাৰ মৃত্যুৰ কাৰণে, আমি ন্যায়ৰ কাৰণে যিহেতু লাগি আছোঁ, সেইকাৰণে আমি কাম কাজেৰেও আগবাঢ়ি যাব লাগিব। জুবিন দাই কি ভাল পাইছিলে সেইবিলাক কাম আমাৰ সেইবিলাক আদৰ্শ হিচাপে লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব, কাৰণ কাম নকৰিলেতো আমি আৰু বহুত পিছ পৰি যাম। সেইকাৰণে ভাবিছোঁ আমি আকৌ আগৰ নিচিনাকৈ কাম কাজ কৰিব লাগিব, আগতকৈ দুগুণকৈ। জুবিন দাই আমাক যিখিনি অৰিহণা দি থৈ গ'ল, তাৰে কিছুমান আমি আভাস লৈ পেলাই আমি আগবাঢ়িব লাগিব। জুবিন দাই যিহেতু গছৰ পুলি ৰুই পেলাই গছ বৃক্ষ বহুত ভাল পাইছিলে, সেইকাৰণে আমিও হয়তো ৰাস্তা ঘাটত যিখিনি আমি সাধাৰণ গছৰ পুলি আমি ঘৰে ঘৰেও পাওঁ, কিছুমান গছৰ পুলি এনেও হৈ থাকে, সেইবিলাক গছৰ পুলি যাতে আমি স্কুল কলেজ বা আমি ৰুই পেলাই ল'ৰা ছোৱালীক আদৰ্শ এটা দেখুৱাব পাৰোঁ। নাহৰৰ পুলি, জুবিন দাই যিহেতু নাহৰৰ পুলি ভাল পাইছিলে, সেয়ে আমি ফৰেষ্টত অকণমান বিচাৰ খোঁচা কৰিলে হয়তো পাই যাম নাহৰ পুলি। এইবিলাক আমি অকণমান আদৰ্শ হিচাপে, জুবিন দাৰ আদৰ্শ হিচাপে আমি লৈ পেলাই চবে যদি অকণমান আগবাঢ়ি যাওঁ, কাম কাজ কৰোঁ, তেতিয়াহে ভাল হ'ব। জুবিন দাৰ ন্যায় তেতিয়াহে পাব যেতিয়া আমি জুবিন দাৰ আদৰ্শৰে আমি কাম কাজত আগবাঢ়ি যাব পাৰিম। সেইটোৱে আমাৰ মানসিকতা চবৰে হ'ব লাগে আচলতে। মই বিশেষ জুবিন দাক লৈ একো কথা ক'বলৈ মোৰ সাহস নাই এতিয়া, তথাপিতো জুবিন দাই যিবিলাক ভাল পাইছিলে সেইবিলাক আমি কৰি যাওঁ আহক। নমস্কাৰ, ধন্যবাদ।